সকলোলৈকে মাঘৰ বিহুৰ শুভেচ্ছা থাকিল। আৰু এয়া দেখিছেনে ৰাতিপুৱা আমাৰ গাঁৱত যুৱকসকলে মানে মিলি এটা মেজি মানে যোৱা বছৰৰ পৰা পাতিছে বাৰু, 2 বছৰ এইবছৰ যোৱাবাৰ পাতিছে। দেখিছেনে বাৰু, এয়া তেওঁলোকে এটা ভেলাঘৰ বনাইছে, কিমান ভাল লাগিছে। সকলোৱে গাঁৱত যদি এনেকুৱাকৈ কৰে কিমান ভাল লাগে বাৰু চাওকচোন। আৰু এয়া ৰাতিপুৱা মেজি জ্বলোৱা দৃশ্য, ৰাতিয়ে জ্বলাই দিয়া নাই, অলপ ৰাতিপুৱা জ্বলাইছে কাৰণ তেতিয়া সকলো আহিব পাৰিব মানে, সেইকাৰণে এয়া আশীৰ্বাদ চাশীৰ্বাদ দিছিলে মেজি জ্বলাবৰ সময়ত, সকলো বহি দিছিলে বাৰু। আৰু দেখিছেনে বাৰু এয়া, আৰু তেওঁলোকে বহি আছে। এনেকৈ আমাৰ ফালে মেজি জ্বলালে। আৰু আপোনালোকৰ ফালে কেনেকৈ জ্বলালে ক'বচোন। আৰু কিন্তু তেওঁ সেৱা ধোঁতে পটককৈ বাৰু অকণমান পিছলিয়ে গৈছিলে, গম পাইছেনে। আৰু এয়া দেখিছে জ্বলাবলৈ লৈছে আৰু এয়া। আৰু আপোনালোকে ৰাতিপুৱা মেজি কিমান সময়ত জ্বলালে জনাব, আৰু ভোজ কিহে খালে জনাব। আমাৰতো দেখুৱাইছোৱে, আৰু ইতিমধ্যে আমাৰ ভোজ কালি ৰাতি হৈ গ'ল বাৰু। ইয়াৰ বাৰু ৰাজহুৱা ভোজ এইটো, তেওঁলোকৰ ওচৰত নহয়, আমি বাৰু ঘৰতে খালোঁ আৰু দুঘৰে মিলি। আৰু ল'ৰাবোৰে কৰিছে, ওচৰ চুবুৰীয়া কেইঘৰে খাইছে অকণমান, আমাৰ ঘৰৰ পৰা বাৰু অলপ আঁতৰ, বেছি আঁতৰ নহয়, অকণমান মানে। আৰু ৰাতিপুৱা গৈ চালোঁগৈ, অকণমান ভিডিঅ' কৰি আনিলোঁ, কাম কৰাৰ আগতে পটককৈ গৈ আহিলোঁগৈ বাৰু। বহুত মানুহ আহিছে বাৰু, কাৰণ বিহুৰ দিনা ৰাতিপুৱা চবৰে কাম হয় নহয় জানো বাৰু। আৰু সেইকাৰণে মই তাৰ মাজতে অকণমান গ'লোঁ আৰু তেনেকৈ ৰাতিপুৱা নিয়ম নীতিৰ মাজেৰে যিখিনি নিয়ম, সেইখিনি নিয়মৰ মাজেৰে বাৰু মেজিটো জ্বলাইছে। ৰাতি জ্বলাব লাগে যেনিবা, সেইকণেই অকণমান বেলেগ আৰু, কিন্তু এনেই নিয়ম নীতিৰ মাজেৰে এয়া মেজি জ্বলাইছে। আৰু দেখিছেনে বাৰু, এয়া জ্বলাবলৈ লৈ আছে আৰু তেনেকেই, কাৰণ জ্বলাওঁতে অকণমান দেৰি লাগিব, কাৰণ ডাঙৰ মেজি যে, খৰিটোৰ তলত বা শুকান খৰি দিছে। দেখিছেনে কিমান মানুহ, আৰু আছে বাৰু পিছলৈ মই ভিডিঅ' কৰিবলৈ থাকি গ'ল, ৰাস্তালৈকে মানুহ আছে বাৰু। তেনেকেই আৰু ধৰক ৰাতিপুৱা সময়কণ অকণমান এনজয় কৰি থ'লোঁ দিয়কচোন, এবছৰৰ কাৰণে। সদায়তো আৰু আকৌ মাঘৰ বিহু এবছৰ মূৰত আহিব। দেখিছেনে ৰাস্তালৈকে মানুহ, দেখিছেনে কিমান মানুহ হৈ আছে ৰাস্তালৈকে। আৰু ধৰক এগৰাকী মানুহে কৈছে তুমি আহিলা নেকি বুলি, মই বোলো মই আহিলোঁ। তেওঁ কৈছে আপোনালোকে ভোজ পানী কিহে খালে বাৰু, মেজি কেনেকৈ পালন কৰিলে জনাব। আৰু আমাৰ এনেকৈয়ে হ'ল আৰু, ঘৰতে পাতিছিলে বাৰু সৰুকৈ এটা, সেইটো কিন্তু কামৰ কাৰণে একদম নোৱাৰিলোঁ সঁচাকৈ আপোনালোকক ভিডিঅ' কৰিব, কাৰণ ইমানেই কাম, কাৰণ অকলে কৰিব লগা হয়। বাই বাই, আজিলৈ আহোঁ।